ল'ৰা মানুহৰ মন ইমান সোনকালে নেভাঙে। ল'ৰা মানুহে বুকুত হাজাৰটা দুখৰ পাহাৰ লৈও ল'ৰা মানুহে হাঁহি থাকে। ল'ৰা মানুহৰ মুখৰ হাঁহি দেখি কোনো ভাবিব নালাগে যি আনন্দত বা ফূৰ্তিত আছে। এনেকুৱা বহুত ল'ৰা দেখিছোঁ যাৰ অন্তৰে কান্দি থাকে কিন্তু মুখৰ হাঁহিটো হেৰাবলৈ নিদিয়ে। হয়নে নহয়? আৰু নাৰীসকলৰ এটা কথা কওঁ, যদি কোনোবা এগৰাকী নাৰীয়ে কোনোবা এজন পুৰুষক বহুত ভাল পায়, শ্ৰদ্ধা কৰে, মনত ৰাখিব সেইজন পুৰুষ হৈছে তেখেতৰ স্বামী, পতি। ল'ৰা মানুহৰ মন ইমান সোনকালে নেভাঙে। ল'ৰা মানুহে বুকুত হাজাৰটা দুখৰ পাহাৰ লৈও ল'ৰা মানুহে হাঁহি থাকে। ল'ৰা মানুহৰ মুখৰ হাঁহি দেখি কোনো ভাবিব নালাগে যি আনন্দত বা ফূৰ্তিত আছে। এনেকুৱা বহুত ল'ৰা দেখিছোঁ যাৰ অন্তৰে কান্দি থাকে কিন্তু মুখৰ হাঁহিটো হেৰাবলৈ নিদিয়ে। হয়নে নহয়? আৰু নাৰীসকলৰ এটা কথা কওঁ, যদি কোনোবা এগৰাকী নাৰীয়ে কোনোবা এজন পুৰুষক বহুত ভাল পায়, শ্ৰদ্ধা কৰে, মনত ৰাখিব সেইজন পুৰুষ হৈছে তেখেতৰ স্বামী, পতি। ল'ৰা মানুহৰ মন ইমান সোনকালে নেভাঙে। ল'ৰা মানুহে বুকুত হাজাৰটা দুখৰ পাহাৰ লৈও ল'ৰা মানুহে হাঁহি থাকে। ল'ৰা মানুহৰ মুখৰ হাঁহি দেখি কোনো ভাবিব নালাগে যি আনন্দত বা ফূৰ্তিত আছে। এনেকুৱা বহুত ল'ৰা দেখিছোঁ যাৰ অন্তৰে কান্দি থাকে কিন্তু মুখৰ হাঁহিটো হেৰাবলৈ নিদিয়ে। হয়নে নহয়? আৰু নাৰীসকলৰ এটা কথা কওঁ, যদি কোনোবা এগৰাকী নাৰীয়ে কোনোবা এজন পুৰুষক বহুত ভাল পায়, শ্ৰদ্ধা কৰে, মনত ৰাখিব সেইজন পুৰুষ হৈছে তেখেতৰ স্বামী, পতি।